নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ বহুতেই মোক ৰিকুৱেষ্ট কৰি আছিলে যে গেট 4 ৰিজাল্ট কেতিয়াকৈ দিব তাৰ সন্দৰ্ভত এটা ভিডিঅ' লৈ আনিবলৈ কৈছিলে। গতিকে আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আনিছোঁ যে কেতিয়াকৈ আপোনালোকৰ গেট 4 ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে বা আপোনালোকৰ ফাইনেল মেৰিট লিষ্টখন ওলোৱাৰ সম্ভাৱনা আছে। সেইটো সন্দৰ্ভত মই এই ভিডিঅ'টোত আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বন্ধুসকল, যিহেতু আপোনালোকে দুদিনমানৰ আগতে শুনিছিলে যে 10 মে'ত 50,000ক নিযুক্তি দিয়া হ'ব বুলি কৈছিলে। গতিকে এই 50,000ৰ ভিতৰত আপোনালোকৰ গেট 4 আৰু গেট 3 যি পোষ্টসমূহ আছিলে সেইখিনি পোষ্টৰ সংখ্যা অধিক। গতিকে আপোনালোকৰ যিহেতু প্ৰায়খিনি কাম হৈ গৈছে গেট 4 আৰু গেট 3ৰ লগতে আপোনালোকৰ দুইখিনি কাম হৈ গ'ল। কিমানখিনি কৰিব লগা আছিলে ভাইভা, স্কিল টেষ্ট, ড্ৰাইভাৰ, ষ্টেন'গ্ৰাফাৰ এইখিনি পোষ্ট হৈ গ'ল, আপোনালোকৰ কাম কৰা হৈ গ'ল। গতিকে আপোনালোকৰ এতিয়া মাত্ৰ কেৱল আপোনালোকৰ ৰিজাল্ট দিবলৈ বাকী আছে। গতিকে এই ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত হয়তো বহুত দেৰি নলগাব, ৰিজাল্টটো আগতে দিয়া হ'ব। কিন্তু ৰিজাল্টটো দিয়াৰ পাছত হয়তো 10 মে' তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। আৰু ৰিজাল্টটো মোৰ মতে হয়তো আপোনালোকৰ এপ্ৰিলৰ লাষ্ট উইকত আপোনালোকৰ ৰিজাল্ট দিব পাৰে। গেট 3 আৰু গেট 4 দুয়োটাই ৰিজাল্ট দিব পাৰে। হয়তো আপোনালোকৰ গেট 4ৰ ৰিজাল্ট আগতে দিব পাৰে, তাৰপিছত হয়তো গেট 3 ৰিজাল্ট দিব পাৰে, নতুবা দুয়োটাই গেট 4 আৰু গেট 3 ৰিজাল্ট একেলগে দিব পাৰে। ঠিক আছে, গতিকে এপ্ৰিলৰ লাষ্ট উইকত হয়তো আপোনালোকৰ ৰিজাল্ট ওলাব পাৰে মোৰ মতে। ঠিক আছে, আৰু আপোনালোকে নিশ্চয় এতিয়া গম পায় যে 10 মে'ত 50,000 নিযুক্তি দিয়া হ'ব। গতিকে আপোনালোকৰ 10 মে'ত যে আপোনালোকে এপইণ্টমেণ্ট পাব সেইটো আপোনালোকে নিশ্চিত থাকক। 10 মে'ত আপোনালোকৰ এপইণ্টমেণ্ট কাম হৈ যাব। গতিকে আপোনালোকে 10 মে'ৰ পাছৰ পৰা আপোনালোকে এজন চৰকাৰী চাকৰিয়াল হ'ব। ঠিক আছে, চ' এতিয়া এটা মেইন কথা হ'ল যে অভাৰলেপিং প্ৰব্লেমটো, সেইটো সন্দৰ্ভত বহুতে ভয় খাই আছে বৰ্তমান যে মোৰ পষ্টটো হয়তো অভাৰলেপিঙৰ ফলত মোৰ পষ্টত মই হয়তো চাকৰি নাপাবও পাৰোঁ, কাৰণ দুগুণ যিহেতু পাছ কৰোৱা হৈছে। কিন্তু ৰিয়েল অৰ্থত আপোনালোকৰ দুগুণ নাই, কেণ্ডিডেট নাই। কিন্তু যিহেতু আপোনালোকৰ এনেই নিয়ম মতে চাবলৈ গ'লে দুগুণ কেণ্ডিডেট পাছ হৈ আছে আৰু অভাৰলেপিং হৈ আছে। তাৰ মাজত অভাৰলেপিঙৰ কাৰণে আপোনালোকৰ দুগুণ কেণ্ডিডেট একচুৱেলি নাই, ৰিয়েল কেণ্ডিডেট নাই। গতিকে যদি অভাৰলেপিং প্ৰব্লেমটো নাইকিয়া কৰা নহয় তেতিয়াহ'লে কিন্তু আপোনালোকৰ যে দুগুণ যে পাত পৰি যাব সেইটো এতিয়া নুই কৰিব নোৱাৰি। ঠিক আছে, আপোনালোকে বুজি পাইছে মই কোনো কথা ক'ব বিচাৰিছোঁ। গতিকে অভাৰলেপিংটো নাইকিয়া হোৱাটো এটা ইম্পৰ্টেণ্ট কথা হয় এতিয়া আপোনালোকৰ। ঠিক আছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত একো কৰিব নালাগে। আপোনালোকে ইয়াত কোনো দৰকাৰো নাই বা আপোনালোকৰ হয়তো কৰিবও নোৱাৰে। কিন্তু মোৰ মতে যিহেতু আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত আপোনালোকৰ যিহেতু নিযুক্তি প্ৰক্ৰিয়াটো বহুত ভালদৰে হৈছে, আগতে যিহেতু অভাৰলেপিং হৈ আছিলে পষ্টসমূহ ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত। গতিকে এতিয়া যিহেতু গোটেইখিনি কম্বাইনলি পতা হৈছে আৰু আপোনালোকৰ ৰোল নম্বৰ একেটাই দিয়া হৈছে। গতিকে মোৰ মতে মই আগৰ পৰাই কৈ আহিছোঁ যে আপোনালোকৰ অভাৰলেপিং প্ৰব্লেমটো নহয়, সেইটো ক্ষেত্ৰত আপোনালোকে নিশ্চিন্ত থাকক। কিন্তু যদি অভাৰলেপিং হৈ যায়, অভাৰলেপিং হৈ মানে কিহত হ'ব যে ধৰি লওক এতিয়া আপোনালোকৰ গেট 4ৰ যোনকেইজনে কেণ্ডিডেটে আপোনালোকৰ গেট 4 ভাইভা দিছেগৈ বা আপোনালোকৰ উত্তীৰ্ণ হৈ আছে, ভাল মাৰ্কছ এটা হয়তো তেওঁ বৰ্তমান সময়ত চলি থকা পুলিচৰ এক্সামবিলাকো দিব পাৰে বা পুলিচত এক্সামত তেওঁলোকে ধৰি লওক ফিজিকেল কোৱালিফাই কৰি ৰিটেন কোৱালিফাই কৰি তেওঁৰ নাম আহিব পাৰে। বৰ্তমান হয়তো আপোনালোকে নিশ্চয় জানে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত বহু হাজাৰ পষ্টৰ কাৰণে আপোনালোকৰ ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে। বহু হাজাৰ একচুৱেলি নহয়, বেছিও নহয়, বা 2,000-3,000 মান পষ্ট হ'ব। একচুৱেলি মোৰ মনত নাই কিমান পষ্ট আছিলে। গতিকে তাতো যিহেতু ল'ৰাবিলাকে গৈ আছে, ছোৱালীবিলাকো গৈছে, বহু ছোৱালীও গৈছে বা ল'ৰাও গৈছে। তাতো যদি তেওঁলোকৰ নাম আহে, আকৌ আপোনালোকৰ গেট 4ৰ ফাইনেল মেৰিট লিষ্টতো যদি তেওঁলোকৰ নাম আহে, তেতিয়াহে এইটো যোনটো অভাৰলেপিং হ'ব এইটোহে আমাৰ কেণ্ডিডেটসকলক প্ৰব্লেম কৰিব। ঠিক আছে, আৰু যিহেতু এতিয়া আপোনালোকে জানে নিশ্চয় যে টেটৰ ৰিকুৱাৰমেণ্টটো বহুত হাজাৰ পষ্টৰ বাবে হৈ আছে বৰ্তমান। ঠিক আছে, গ্ৰেজুৱেট টিচাৰ কাৰণে হৈছে, পষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে হৈছে। বৰ্তমান LP আৰু UPৰ ক্ষেত্ৰতো বৰ্তমান ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে আৰু এতিয়া LP আৰু UPৰ ক্ষেত্ৰতো তেওঁলোকৰ অনলাইন এপ্লাই হৈ আছে পষ্টসমূহৰ বাবে। আৰু মই নিজে পাৰ্চনেলি জানো বহুতো টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে বৰ্তমান সময়ত গেট 3ৰ অধীনত গ্ৰেজুৱেট উইথ কম্পিউটাৰ যোনটো পষ্ট আছিলে তাতো বহুত কেণ্ডিডেট পাছ কৰি থৈছে। গতিকে যদি তেখেতৰ আকৌ আপোনালোকৰ এতিয়া বৰ্তমান টেটতো যদি ফাইনেল মেৰিট লিষ্টত তেওঁৰ নাম আহে, আকৌ গেট 3টো যদি তেওঁৰ নাম আহে, গতিকে এই যোনটো অভাৰলেপিং হ'ব
তেনেকুৱা হ'লে কিন্তু বহু প্ৰাৰ্থী বঞ্চিত হ'ব। আপোনালোকে এতিয়া ক'ব পাৰে যে গেট 3 আৰু টেটৰ মাজত যদি অভাৰলেপিং হয় তেতিয়ানো আমাৰ কি লোকচান হ'ব? তাতো বহুত লোকচান হ'ব, কাৰণ বহু কথা আপুনি ইয়াত জড়িত হৈ থাকে আৰু বহু আপোনালোকৰ যোনখিনি পোষ্ট আছে এই পোষ্টসমূহ ইণ্টাৰলিংক হৈ আছে, ঠিক আছে। যদি গেট 3 পৰা এজন বাদ পৰি যায় তেতিয়াও আপোনালোকৰ গেট 4 এজনৰ লাভ হ'ব পাৰে, সেইটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। গতিকে এইসমূহ প্ৰব্লেমৰ পৰা এটা হাত সাৰিবলৈ এটা বিকল্প আছে, এইটো হৈছে ৱেইটিং লিষ্ট এখন লাগে। প্ৰতিটো চাকৰি ক্ষেত্ৰতে ফাইনেল মেৰিট লিষ্ট পোৱাৰ পাছত এখন ৱেইটিং লিষ্ট মাৰিব লাগে, তেতিয়াহে আমাৰ আচলতে নিযুক্তি প্ৰক্ৰিয়াটো 100% ছাকচেছ হোৱা বুলি আমি ধৰিব পাৰোঁ, ঠিক আছে। গতিকে এখন ৱেইটিং লিষ্ট লাগে য'ত যিসকলে মেৰিট বেচিছত তেওঁলোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহিলে কিন্তু তাৰ পাছৰ যোনখিনি কেণ্ডিডেট আছে যিসকলৰ ধৰি লওক পইণ্টত তেওঁলোক ডিফাৰেঞ্চ আছে ফাইনেল মেৰিট লিষ্টৰ এজন লাষ্টৰ কেণ্ডিডেটজনৰ সৈতে, তাৰ গতিকে আপোনালোকে সেই পাছৰ যোনখিনি কেণ্ডিডেট আছে সেই কেণ্ডিডেটখিনিকো যদি এখন ৱেইটিং লিষ্টত তেওঁলোকৰ নামকেইটা অন্তৰ্ভুক্ত কৰি থ'ব পাৰে তেতিয়া কিন্তু বহু ক্ষেত্ৰত লাভ হ'ব। যদি আপোনালোক গেট 4 অধীনত ধৰি লওক কেইজনমানে এৰি দিলে আৰু চাব আপোনালোকৰ বহু কেণ্ডিডেট গেট 4 অধীনৰ বহু কেণ্ডিডেটে এপইণ্টমেণ্ট লোৱাৰ পাছত হয়তো চাকৰিটো এৰি দিবও পাৰে, কাৰণ তেওঁলোকৰ ফাৰ্ডাৰ ষ্টাডি কৰিবলৈ হয়তো মন থাকিব পাৰে, ঠিক আছে। গতিকে তেনে এটা স্থলত যদি সেই পোষ্টটো খালী হৈ যায় তেতিয়া ৱেইটিং লিষ্টত থকা এজনে সেই স্থান ল'বলৈ সক্ষম হ'ব পাৰিব। গতিকে আমি নিযুক্তি প্ৰক্ৰিয়াত যোনসকল জড়িত হৈ আছে বা কনচাৰ্ণ অথৰিটিক আমি এটাই অনুৰোধ জনাওঁ যে এখন ৱেইটিং লিষ্ট মাৰিব লাগে। ৱেইটিং লিষ্টখনৰ মিনিংটো এইটো নহয় যে তেওঁলোকক চাকৰি দিয়া হ'ব, ঠিক আছে। কিন্তু যদি যিসকলে চাকৰি পালে তাৰ পৰা যদি কিছুমান চাকৰি এৰি দিয়ে বা বাদ পৰি যায় তেতিয়া সেই পোষ্টত ৱেইটিং লিষ্টত থকা এজনক চাকৰিটোলৈ নিমন্ত্ৰণ দিয়া হ'ব, ঠিক আছে। সেইটো মিনিঙেই বুজাব এই ৱেইটিং লিষ্টখনে। ৱেইটিং লিষ্টখনে এইটো নুবুজায় যে সেইকেইজনেও চাকৰি পাবই 100%, ঠিক আছে। যদিহে পোষ্ট খালী হয় তেতিয়া তেওঁলোকক মাতা হ'ব, ঠিক আছে। আকৌ যদি ৱেইটিং লিষ্ট নাথাকে তেতিয়া কি হয়, পোষ্টখিনি খালী হৈ থাকে, তেনেকৈ আকৌ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব লাগিব নেক্সট বাৰ, ঠিক আছে। চ' এতিয়াই যদি এখন ৱেইটিং লিষ্ট মৰা হয় তেতিয়া সকলোৱে লাভ হ'ব। গতিকে আপোনালোকে অনুৰোধ জনাব পাৰে যে ৱেইটিং লিষ্ট এখন লাগে বুলি। গতিকে ৱেইটিং লিষ্টখন মাৰিলে আপোনালোকৰ সকলোৱে ভাল হ'ব। গতিকে এই ভিডিঅ'টো মই ইমানখিনি কথা ক'লোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন আছে তেতিয়া মোক কমেণ্টত জানিবলৈ দিব, ঠিক আছে। চ' আজি ভিডিঅ'টো ইমানখিনি কথা আছিলে। চ' থেংক ইউ।